সৰুৱে ডাঙৰে পুৰা মাজুৱে পুৰা ৰোৱনী পুৰা পৰিছে দেই। আজি ফাইনেলি খেতি শেষ হৈ গ'ল দেই। আজি পুৰা কি ওলাব জোন আজি মতা ওলাব। সকলোকে গুড ইভিনিং জনাইছোঁ আৰু মোৰ আজি অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি কঠীয়া তুলিছোঁ দেই বন্ধু, কঠীয়া তুলিছোঁ এইখন ৰ'দটো হৈছে তামাম চোকা ন জোনটি জোনৰ ৰ'দে হৈছে নাই অঁ ধৰিছে কম ৰ'দে একদম এনেকুৱা ৰ'দ চেক ধৰিছে একদম টিফলীয়া ৰ'দ কোবত একদম কিবা লাগিছে তাৰমানে এনেকুৱা ৰ'দ চোকা হৈছে বন্ধুসকল। আৰুনো ঘৰতনো বহি দিলে ক'ত হ'ব নহয় ন বাৰু। সকলো ৰাইজে খেতি কৰিছে, মইনো খেতি নকৰিলে ক'ৰবাত খাম নহয় জানো। সেইবাবে মাটি যিডোখৰ আছে অলপ ৰুম বুলি কঠীয়া তোলা হৈছে। আৰু বৰষুণ এদিন দিয়ে এদিন নিদিয়ে। বতৰটো এবাৰ একদম বেয়া, বতৰ একদম মতিগতি একদম বেয়া। এবাৰ একদম বতৰ কোনোবা দিন ৰ'দ দিব, কোনোবা দিন বৰষুণ দিয়ে। সেইবাবে অলপ আগতীয়াকৈ ৰুম বুলি ভাবিছোঁ। সেইবাবে আজি কঠীয়া তুলিব আহিছোঁ। কঠীয়া তুলিছোঁহে হয়, এনেকুৱা গৰমত কেনেকুৱা লাগিছে বাৰু দেই। টিফলীয়া ৰ'দ জোনটিও কেনেকুৱা লাগিছে বাৰু, তোৰ কেনেকুৱা লাগিছে? বৰ ধুনীয়া লাগিছে বন্ধুসকল। আপোনালোকে ৰোৱা কৰিলেনে বাৰু? মাটি মানে ৰোৱা কোচ ল'লেনে? কমেণ্ট এটা কৰি জনাবচোন। আৰু এনেকুৱা ৰ'দত কেনেকুৱা লাগিছে বাৰু, একদম ফেপাই গৈছোঁ দেই। যি ৰ'দ চোকা একদম কঠীয়া নুতুলেও নহয়। কঠীয়া তুলিবলৈ আহিছোঁ, ভাগৰ একদম বিলকুল ভাগৰ লাগিছে দেই। মাই গড বেলেগ লাগিছে আৰু একদম কিবা লাগিছে দেই। সেইবিলাক যোনে চাওক ছাতি লৈ দিছে, গৰমে ক'ত থাকিব পৰা নাই শুনা জোন মই। আৰু ৰাইজে ৰুইছে যেতিয়া আৰু নিজেও পেটে খাব লাগিব নহয়। পেটে নাখালে ক'তনো হ'ব হয় ন? যি কষ্ট দেই কঠীয়া তোলা। যোনো আমাক কষ্ট নাপাওঁ, কঠীয়া তুলিলে ভাল পাওঁ চাগে ন? হা ভাল পাওঁ নেকি? হয় নেকি? আপোনালোক অলপ দেখাইছোঁ কঠীয়াখিনি দেই। আপোনালোক আগতো ভিডিঅ'ত দেখাইছিলে বাৰু মোৰ কঠীয়াখিনি। এয়া যোনে তুলি আছে আৰু ৰ'দটো যি চোকা হৈছে দেই। ৰ'দৰ ক'ৰবাত একদম থাকিব পৰা নাই। মই একদম বহি ল'বলগীয়া হৈছে দেই। কিবা লাগিছে বতৰ, একদম কিবা লাগিছে। বতৰ যি মতিগতি কৰিছে এবাৰ। বতৰ এদিন ৰ'দ দিছে, এদিন বৰষুণ দিছে, বতাহ মাৰিছে দেখিয়ে কঠীয়া তুলিব পাৰিছোঁ দেই। আৰু আপোনালোকে চাবচোন, মোৰ আৰু এটা চেনেল আছে, ইউটিউব চেনেল। আপোনালোকে সকলোৱে তাত মৰম দিব। ফেচবুক লিংক দিয়া আছে, আপোনালোকে লিংকটো দবালে হৈ যাব। তাত সুমন আলম বুলি তাত দিয়া আছে ফেচবুকত। অঁ সেইটো হয়, খোৱা সময়ত হয় না বাৰু। ঠিক আছে বাৰু, বাই বাই। আজি খেতি শেষ হৈ গ'ল। চাওক আপোনালোকে খেতি শেষ হ'ল দেই। আজি খেতি শেষ হোৱা পুৰা ৰোৱনী চাওক কিমান ৰোৱনী কৰিছে। আমাৰ সৰুৱে ডাঙৰে পুৰা মাজুৱে পুৰা ৰোৱনী পুৰা পৰিছে দেই। আজি ফাইনেলি খেতি শেষ হৈ গ'ল দেই। আজি পুৰা কি ওলাব জোন আজি মতাহাঁহ ওলাব নে ৰাজহাঁহ ওলাব? আজি মতাহাঁহ ওলাব। মতাহাঁহ মানে ৰাজহাঁহ ওলাব দেই। মতাহাঁহ মানে চীনা হাঁহ ওলাব, মানে ৰাজহাঁহ। পুৰা ফাইনেলি আজি খেতি শেষ হৈ গ'ল। কেনেকুৱা মনটো এনেও ভাল লাগিছে বাৰু। আজি একদম ফুৰিম দেই। ঐ কঠীয়া লাগে চিৰা আছে চা। কালি কঠীয়া লৈ আহিলে, আজি খেতি শেষ হৈ গ'ল। কঠীয়া তুলি ৰুবলগীয়া হৈছে। বাই বাই।